আপুনি ক'ব পাৰে যে অমুক থানাৰ অমুক অফিচাৰজনক লৈ মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে, আঙুলি উঠিছে, এইটোতো কোনো অসমীয়া ভাষাতেই নাই। পৰিয়ালটোৱে বিচাৰিলে গোটেই ঘটনাটো CBIক তদন্তৰ কাৰণেও দিব পৰা যাব। এতিয়া নাওবৈচাৰ ঘটনা এটাৰ কাৰণে শিৱসাগৰৰ আৰক্ষীজনৰ ওপৰত আঙুলি কিয় উঠিব? আমাক যদি বিশ্বাস নাই যে নহয় আমি কিবা কাৰণত CIDক বিশ্বাস কৰিব খোজা নাই, তেতিয়াহ'লে আমি CBIক দিবৰ কাৰণেও মই প্ৰস্তুত আছোঁ। নকল সোণ মানে এটা চিমেণ্টেৰে বনোৱা নাও এখন মানুহক সোণ বুলি দেখুৱাই টকা সংগ্ৰহ কৰে। এইটো এটা 420 কাৰবাৰ এটা বেচিকেলি। ইয়াত কাৰোবাক এক নাও সোণ কিয় লাগে? গতিকে এক নাও সোণ ল'ব অহা মানুহজনোতো কম লোভী হ'ব নালাগিব। গতিকে এইটো লোভীৰ মাজত কম্পিটিশ্যন এটা চলি থাকে। CIDয়ে তদন্ত আগবঢ়াইছে। মই এটাই অনুৰোধ কৰিম যে এই গোটেই ঘটনাটোৰ লগত বিভিন্ন দিশ জড়িত হৈ আছে। বহুত বেছি আলোচনাই মৃতকৰ যিটো আমি সন্মান দিব লাগে, সেই সন্মানটোৰ পৰিৱৰ্তে মৃতকৰ জীৱনক লৈ বহুত প্ৰশ্ন উত্থাপন হৈ পৰিব আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ জোনমণি ৰাভা বৰ্তমান জীয়াই নাই। অভিযোগ থাকিব, কিন্তু তেখেতে অভিযোগৰ উত্তৰো দিব নোৱাৰিব। এজন মৃত মানুহৰ বিড়ম্বনা থাকে। গতিকে মই ভাবোঁ যে এগৰাকী মৃত ব্যক্তিক লৈ আমি এটাই আশা কৰিব লাগে যে তেখেত যাতে তেখেতৰ আত্মা সদ্গতি কামনা কৰে, তদন্ত নিৰপেক্ষ হয় আৰু সঁচাকৈয়ে যদি তেখেতৰ মৃত্যুত কিবা কাৰোবাৰ হাত আছে সি যাতে প্ৰকাশ পায়। CIDয়ে অত্যন্ত সুন্দৰভাৱে তদন্তৰ প্ৰক্ৰিয়া আগবঢ়াইছে। যদি পৰিয়াল কিবা কাৰণত ভাবে যে CID তদন্তত তেওঁলোক সন্তুষ্ট নহয়, যদি CBIলৈকেও দিব লাগে মই CBIলৈকেও দি দিম। কিন্তু মই মাতৃগৰাকীক এইটোৱে অনুৰোধ কৰিম যে অসম পুলিচে বা আমাৰ CID ডিপাৰ্টমেণ্টে নিৰপেক্ষভাৱে তদন্ত কৰিব, কাৰণ জোনমণি ৰাভাও অসম আৰক্ষীৰে বিষয়া আছিল। কিন্তু গোটেই ঘটনাটোৰ লগত বিভিন্ন ঘটনা জড়িত হৈ আছে, কিছু কথা মোকো জনোৱা হৈছে। সেইকাৰণে মই এই ঘটনাটোৰ ওপৰত বহুত বেছি মন্তব্য দিয়াৰ পৰা বিৰত আছোঁ, কাৰণ অভিযোগ প্ৰতি অভিযোগৰ উত্তৰ দিবলৈ যিহেতু মৃত ব্যক্তিগৰাকী আমাৰ মাজত জীৱিত হৈ থকা নাই। মই CIDকো অনুৰোধ কৰিম যে কোনোবা এটা সময়ত পৰিয়ালক মাতি আনি আমি কি তদন্ত কৰিছোঁ কৰা নাই পৰিয়ালক যাতে অৱগত কৰে, আৰু পৰিয়ালৰ যদি ক'ৰবাত অসন্তুষ্টি থাকে যে নহয় আমাৰ তদন্তত তেওঁলোক সন্তুষ্ট হ'ব পৰা নাই, দৰকাৰ হ'লে আমি CBIক দি দিয়াটো আমাৰ কোনো আপত্তি নাই। কাৰণ আমাৰ কোনোবা যদি দোষী তাক নিৰ্দোষী সজাবলগীয়া মোৰ কোনো কথা নাই। মই নিৰ্দোষীকো দোষী সজাবলগীয়া নাই, দোষীকো নিৰ্দোষী সজাবলগীয়া নাই। গতিকে চাওক, লখিমপুৰ আৰু অসমৰ ৩-৪টা জাগাত নকল সোণৰ ব্যৱসায় আগৰ পৰা চলি আছিলে। যোৱা 2 বছৰত আমি ইয়াক বহুতখিনি নোহোৱা কৰিব পাৰিছোঁ। নকল নোট আৰু নকল সোণ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ এটা অঞ্চলত, গোটেই অঞ্চলত নহয়, সেই অঞ্চলটোত অজস্ৰ ঘটনা আগত ঘটি গৈছে। যোৱা 2 বছৰ ইমান ঘটিব পৰা নাই, কিন্তু আমি সম্পূৰ্ণ নিৰ্মূলো কৰিব পৰা নাই। কাৰণ নকল সোণ মানে সোণ নেদেখুৱায়। নকল সোণ মানে এটা চিমেণ্টেৰে বনোৱা নাও এখন মানুহক সোণ বুলি দেখুৱাই টকা সংগ্ৰহ কৰে। এইটো এটা 420 কাৰবাৰ এটা বেচিকেলি। ইয়াত কোনেও সোণ জালি কৰি বনাই সোণ বিক্ৰী নকৰে। মানুহক খালি কয় যে সোণৰ নাও এখন মাটিৰ তলত পাইছোঁ, আৰু ওপৰত সোণৰ কালাৰ কৰি দিয়ে। লোভী মানুহে লোভত পৰে। যি মানুহ এতিয়া কাৰোবাক এক নাও সোণ কিয় লাগে? গতিকে এক নাও সোণ ল'ব অহা মানুহজনোতো কম লোভী হ'ব নালাগিব। গতিকে এইটো লোভীৰ মাজত কম্পিটিশ্যন এটা চলি থাকে। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে অসম আৰক্ষী আৰু কঠোৰ হ'ব লাগে। এই গোটেই প্ৰবঞ্চকবিলাক নোহোৱা কৰিব লাগে আইনৰ জৰিয়তে। চাওক, এতিয়া অসম আৰক্ষীক অভিযোগ কৰি কি লাভ হ'ব? গোটেই অসমখন শান্তি হৈ আছে, সাধাৰণ জীৱন যাত্ৰা, ৰাতি 12টা, 1টা, 2টালৈকে মানুহ ঘূৰিব পাৰিছে।
গতিকে অসম আৰক্ষীক কিয় আঙুলি টোৱায় আজি 2 বছৰটো শান্তি অসমত ইকনমি বাঢ়িছে অৰ্থনীতি বাঢ়িছে অসম আৰক্ষীৰ পৰা দুৰ্নীতি কমি গৈছে নিযুক্তি নিকা হৈছে গতিকে আঙুলি এটা থাকিলেতো আঙুলিটো টোৱাব নালাগে কাবাৰ আঙুলি এটা থাকিলে আঙুলি টোৱাব লাগে নি ৰাতি 3টা 4টালৈকে বিহু আহিছে অসমত আন্দোলন নাই আলফাৰ কুটাঘাতমূলক ঘটনা নাই NDFBৰ কুটাঘাতমূলক ঘটনা নাই অসম আৰক্ষীলৈ আঙুলিটো কিয় টোৱাব লাগে সেই আঙুলিটো টোৱালেতো নিজৰ গাতে গৈ পৰিব সেইটো এটা ঘটনা সেইটো এটা ঘটনাত এটা ঘটনাৰ কাৰণে গোটেই আৰক্ষীলৈকে আঙুলিটো টোৱাই যাব নেকি দুজন মানুহৰো হ'ব পাৰে তেনেকেতো 2-এজন সাংবাদিকৰ ওপৰতো মানুহে প্ৰশ্ন কৰে সেই বুলি গোটেই সাংবাদিকবিলাকক কোনোবাই কয় নেকি সেইকাৰণে এইটো অসম আৰক্ষীলৈ আঙুলি উঠালে এইটো এটা কি অসমীয়া শব্দ এনেকুৱা শব্দবিলাকে আমাৰ জাতীয় জীৱনটোক পংকিল কৰি পেলাই আঙুলি উঠাইছে মানে কি এইটোতো কোনো অসমীয়া ভাষাত এনেকুৱা শব্দ নাই না কোনোবা থাকি মই ক'লোঁ না এই 2জন মানুহ আজিও এতিয়া টেক্স ডিপাৰ্টমেণ্টত আমি অফিচাৰ এগৰাকী এৰেষ্ট কৰিছোঁ সেই বুলি গোটেই টেক্স ডিপাৰ্টমেণ্টটো বেয়া নেকি এগৰাকী মানুহ এই যে অসম আৰক্ষীলৈ আঙুলি উঠিছে এইটোতো মই বেজবৰুৱা দিনৰ পৰা আজিলৈকে অসমীয়া ভাষাত এনেকুৱা শব্দ মই পোৱা নাই অসমীয়া শব্দৰ অপভ্ৰংশই গোটেই ব্যৱস্থাটোক নিগেটিভ কৰি পেলাইছে আপুনি ক'ব পাৰে যে অমুক থানাৰ অমুক অফিচাৰজনক লৈ মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে আঙুলি উঠিছে এইটোতো কোনো অসমীয়া ভাষাতেই নাই হয় নহয় কিমান এটা আঙুলিটো কিমান ভাল বস্তু এটা না মই এনেকুৱা মোৰ অসমীয়া শব্দ মই যিটো আপোনালোকে অসমীয়া ব্যৱহাৰ কৰে আৰু মোৰ যিটো অসমীয়াৰ ব্যৱহাৰ মই ভাষাতহে কৈছোঁ এই ঘটনাক লৈ কোৱা নাই এই শব্দবিলাক মোৰ মূৰত ঢুকি নাপায় মই বুজিও নাপাওঁ অসম আৰক্ষীলৈ আঙুলি উঠিছে এজন আৰক্ষী বহি আছে ক'ৰবাত হয়তো উলুবাৰীত এজন আৰক্ষী বহি আছে ডিফুত এজন আৰক্ষী বহি আছে শিৱসাগৰত এতিয়া নাওবৈচাৰ ঘটনা এটাৰ কাৰণে শিৱসাগৰৰ আৰক্ষীজনৰ ওপৰত আঙুলি কিয় উঠিব আকৌ আপোনালোকে টিভিত আৰক্ষীবিলাকক মাতি কিমান ভাল কাম কৰিছে ইণ্টাৰভিউ লৈ থাকে তেওঁলোকৰ পৰিয়াললৈকে ইণ্টাৰভিউ লয় মই এতিয়া ক'লোঁ নহয় যে পৰিয়ালটোক CIDৰ ইনকুৱাৰী ৰিপৰ্টখিনি পৰিয়ালটোৰ লগত শ্বেয়াৰ কৰিব পৰা যাব কোনো আপত্তি নাই আৰু পৰিয়ালটোৱে বিচাৰিলে গোটেই ঘটনাটো CBIক তদন্তৰ কাৰণেও দিব পৰা যাব গতিকে তাতকৈ যিমানখিনি আমাক যদি বিশ্বাস নাই যে নহয় আমি কিবা কাৰণত CIDক বিশ্বাস কৰিব খোজা নাই তেতিয়াহ'লে আমি CBIক দিবৰ কাৰণেও মই প্ৰস্তুত আছোঁ কোনো অসুবিধা নাই এবাৰ পৰিয়ালক DGPয়ে মাতি লৈ আহিব আলোচনা কৰিব গোটেই কথাখিনি দেখুৱাব যদি পৰিয়ালে বিচাৰে যে নহয় CBIলৈকে যাওক CBIলৈকেও যাব কিন্তু এটাই কথা আমি জানিব লাগে যে ভিতৰৰ গোটেই কথাখিনি পৰিয়ালে জানি বুজি সিদ্ধান্ত দিলে ভাল অকল বাতৰি কাকতৰ দৃষ্টিভংগীৰে পৰিয়ালে কিবা এটা কথা দাবী কৰা উচিত নহয় কাৰণ মৃতকজন উত্তৰ দিবৰ কাৰণে সাজু নাই আমাৰ মাজত বহুত কেইটা প্ৰশ্ন মোকো কৈছে মই ক'লে এটা উত্তৰ কোনে দিব জোনমণিটো নাই সেইকাৰণে এনেকুৱা হ'ব নালাগে যে গোটেই তদন্তটো লাষ্টত গৈ পেলাই যে প্ৰশ্নৰ উত্তৰে দিবৰ কাৰণে উত্তৰ নাই আৰু জোনমণি নাই কাৰণে চবেই জোনমণিৰ গাত দুখটো জাপি থৈ দিয়ে এনেকুৱাটো হ'ব নালাগে কাৰণ মৃত ব্যক্তিগৰাকী চবেই ক'ব তেওঁ তেনেকুৱা তেওঁ উত্তৰ দিবৰ কাৰণে আমাৰ মাজত জীয়াই নাই সেইকাৰণে গোটেই কথাখিনি আমি এনেকৈ তদন্ত কৰিব লাগিব যাতে তদন্তই মৃতকৰ মান মৰ্যাদাত কোনো ধৰণে আঘাত নহয় সেইকাৰণে এই কথাবিলাক সেনচিটিভ কথা এগৰাকী মানুহৰ সন্তান এটোতো কোনো মানে আপোনালোকৰ কাৰণে 3-4 দিন 10 দিনৰ নিউজ হ'ব এগৰাকী মাতৃৰ কাৰণে গোটেই জীৱনৰ কাৰণে ক্ষতি হৈ গ'ল বুকু খুদা হৈ গ'ল গতিকে গোটেই ঘটনাবোৰ মানৱীয় সেনচিটিভিটি লৈ কাম কৰিব লাগে আজি কোনোবাই যোনে য'ত পাৰে টিভিত ইণ্টাৰভিউ দি আছে বোকাখাটত বহিও এক্সিডেণ্টৰ ইণ্টাৰভিউ দি আছে তো এই ধৰণে পেপাৰত উঠাৰ কাৰণে টিভিত উঠাৰ কাৰণে পৰ্টেলত উঠাৰ কাৰণে কিবা এটা ঘটনা হ'লে মানুহে যিবোৰ প্ৰতিযোগিতা আৰম্ভ কৰে সেই প্ৰতিযোগিতাবিলাক ঠিক নহয় মই এইটোৱে কৈছোঁ